Happy Diwali. Wow. Hey guys, Hi, happy Diwali. লেচেৰা খাব নেকি? ভাজি মিঠা। গুড মৰ্নিং মোৰ চেনেলটোত আপোনালোক সকলোলৈ স্বাগতম জনালো। সো গাইস মই উমেশ বড়ো আজি অন্য এটা ব্লগছ ভিডিঅ'ত আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম। সো গাইস ঠাণ্ডা নামিছে আৰু ঠাণ্ডাৰ লগতে বৰষুণো দিছে। সেইটোৰ কাৰণে বৰ্তমান এই গৰমৰ দিন আছিলেহে কিন্তু ঠাণ্ডা খপককে আহি পৰিল। ক'বই নোৱাৰিলো কেতিয়া গৰম গ'ল কেতিয়া ঠাণ্ডা আহিল। সো গাইস এতিয়া সোৱাটাৰ লৈছো আৰু সোৱাটাৰটো মোৰ এনেকুৱা ডিজাইনৰ মানে এই সোৱাটাৰৰ জিপ নাই মানে চেন নাই, ডাইৰেক্ট ফিটিং বেজিৰে হিয়াই লৈছো, বেজিৰে চিলাই কৰি লৈছো। তাৰ মানে কি মাথাই দি সোমাই ডাইৰেক্ট ভৰাই থলেই হ'ল আৰু বডিটো। সো গাইস যোৱাকালি দীপাৱলী গ'ল, যিহেতু দীপাৱলীত মই আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো দেখাব নোৱাৰিলো। মই ল'ৰা ছোৱালীৰ লগত কেনেকৈ এনজয় কৰিলো আৰু এনজয়টো কৰিব নোৱাৰিলো একচুৱেলি দিনৰ ভাগত, কিয়নো মই যোৱাকালি ঢালাই কাম কৰিবলৈ গৈছিলো। ঢালাই বুলি কওঁতে আপোনালোক সকলোৱে জানা কংক্ৰিট কাম কৰিবলৈ গৈছিলো। কংক্ৰিট কাম কৰোতে ৰাতি হ'ল 8টা বাজি গ'ল। তো বৰষুণত তিতি গোটেই দিনটোৱে কাম কৰিলো গাইছ। আৰু এয়া দেখিবলৈ পাইছে সম্পূৰ্ণ বোকা একদম চহৰৰ পৰিৱেশবোৰ গোটেই লেতেৰা হৈ গৈছে, বোকা ঠাণ্ডা লগতে আৰু ইফালে আপোনাৰ বৰষুণ, ঠাণ্ডা বৰষুণ এনেকুৱা তাৰমানে খোজ দিব জাগা নোহোৱা হৈ গৈছে। যিহেতু পুৰ মেন, আমি দুখীয়া মানুহবোৰ একচুৱেলি বহুত কষ্ট হয় এইগিলাখান খোজ দিবৰ কাৰণে। গোটেই বোকা ৰাস্তাৰতো বোকা বেলেগ হয় না, কিন্তু ঘৰৰ বোকা থাকিলে একদম লেতেৰা লাগে। চা এতিয়া মই চপ্পল পিন্ধি আছো, চপ্পল পিন্ধি এতিয়া ঘৰত যাম তাতো বোকা যাব, যোনটো ৰুমত মই সোমাম তাতো বোকা যাব। তো সেইটোৰ ক্ষেত্ৰত বহুত কষ্ট হয় আমাৰ দুখীয়া মানুহগিলাখনৰ। চ' গাইজ এতিয়া মোক ৱাইফে ভাত খাব মাতিছে। মোৰ ল'ৰা ছোৱালী বাবু মাইনা মা চা চবেই কিজানি ভাত খাই আছে, মই এতিয়া খামগে আৰু। তো গাইজ বলক ভাতটোকে খাই লওঁ। বৰষুণৰ দিনত চিন্তাই ভাৱনাই সুখে দুখে যিহেতু ৱাইফে দিয়া আলু আৰু লেচেৰা ভাজিৰে ভাত সাজ খাই আছো, কিন্তু বহুত টেষ্টি লাগিল, ৰিয়েলি ভেৰি টেষ্টি ফুড টুডে। কাতি মাহৰ দিন, তাতে পৰিল দীপাৱলী আৰু বৰষুণৰ বতৰ লগতে ঠাণ্ডা সকলো মিলি মোৰ ৱাইফে যেনেকৈ ভগৱানক ঈশ্বৰক প্ৰাৰ্থনা কৰিছে যাতে মনোকামনাৰে তাৰ আশা পূৰ্ণ হয়, সেয়ে আমি দুজনে ভগৱানক সদায় কৃতজ্ঞ কৰোঁ যে আমাৰ দিনবোৰ যাতে সফল হয় আৰু সুখৰ দিন আহে। এনেকুৱা দিন যাতে আৰু পুনৰ ঘূৰি আহে, যাতে আমি জীৱনত ছাকচেছ পাবৰ কাৰণে যিমানখিনি কষ্ট কৰি আছোঁ সেই কষ্টৰ যাতে ফল এদিন নহয় এদিন পাওঁ, সেয়ে ঈশ্বৰৰ আগত প্ৰাৰ্থনা। জীৱনত সুখ আৰু দুখ কাৰ নাই, সকলোৰে আছে। এই জীৱনটোত এই সংসাৰখনত সুখ আৰু দুখ সকলোৰে থাকে। তথাপিও সুখ দুখৰ মাজেৰে আমি আগুৱাই যাব লাগিব আৰু আগুৱাই যাব খোজোতে আমি নিজৰ ল'ৰা ছোৱালীখিনিক যিমানে পাৰোঁ সিমানখিনি সন্তুষ্ট দিবৰ কাৰণে চেষ্টা কৰিব লাগে। গতিকে সেই কামখিনিয়ে মই দীপাৱলীৰ দিনা কৰিলোঁ, কাৰণ যিদিনা নেকি দীপাৱলী আছিলে সেইদিনা আজি ভিডিঅ' ক্লিপটো বেলেগ আৰু সেইদিনাৰ ভিডিঅ' ক্লিপটো বেলেগ। গতিকে মই আজি অলপ সময় পাইছোঁ, যিহেতু আজি বৰষুণ নাই আৰু মোবাইলটোও মোৰ বেয়া হৈ আছিলে আৰু চাৰ্জ নাথাকে আৰু ছুইচ অফ হৈ যায়, এনেকুৱা বহুত প্ৰব্লেমত মই ফাঁচি আছোঁ। তো সেনেকুৱা কৰি হেনে মই আপোনালোকক দেখাব নোৱাৰিলোঁ। কিন্তু মোৰ একচুৱেলি এটাই কথা, যিমানে পাৰোঁ আমি, যিদিনা মই দীপাৱলীৰ দিনত ঢালাই কাম কৰি আছিলোঁ, বৰষুণত সম্পূৰ্ণ তিতি দিনটোৱে কাম কৰি আছিলোঁ, তেতিয়া আমি সমূহ লগবোৰে এটাই আলোচনা কৰিছিলোঁ যে আমি কি পাপ কৰি হেনে কি দুখ কৰি হেনে কোনটো জন্মৰ পাপৰ ফল আমি ভুগি আছোঁ, যেন দীপাৱলীৰ দিনতো আমি এনেকুৱা কাম কৰিব লগা হৈছে। তো সেনেকুৱা কথা কৈ আমি দিনটো পাৰ কৰিলোঁ আৰু যেতিয়া সন্ধিয়া আহি দেখা পাওঁ যেন ল'ৰা ছোৱালীকেইটা শান্তি পায়। তো যেতিয়া নেকি মই টাউনত ভৰি দিওঁ, টংলা টাউনত, তেতিয়া টাউন সম্পূৰ্ণ বন্ধ আছিলে। দামী ফটকা, দামী বম, দামী ফুলঝাৰু, দামী চকৰি। তেতিয়া মই কি কৰিলোঁ, এখন দোকান দেখা পালোঁ, সেই দোকানখনত আছিলে 10টামান চকৰি আছিলে, তাৰে 5টা এজনে লৈ গ'ল আৰু 5টা মই আনিলোঁ, আৰু ফুলঝাৰু 2 পেকেট আৰু ফটকা 2 পেকেট। তো এনেকুৱা কাৰণে ল'ৰা ছোৱালীক যেতিয়া নেকি ঘৰত বস্তুখিনি আনি দিওঁ, তেতিয়া সিহঁতৰ মনত পুৰা হেপী, পাপা কি আনিছা। তেতিয়া মই ক'লোঁ এয়া বম আনিছোঁ চোৱা, আৰু তাৰপিছত চিপছৰ পেকেট এনেকুৱা খোৱা বস্তু লৈ আনিছোঁ কিছুমান। বহুত হেপী হৈছে। যদি মই সেইদিনা নানিলোঁ হয় সিহঁতৰ দুখ লাগিলে হয়,
কিয়নো দুখীয়াৰ দুখ কোনোদিন নুগুচে নহয় দুখীয়াৰ দুখ থাকিব কিন্তু সুখীৰো দুখ থাকিব সকলোৰে দুখ আৰু সুখৰ মাজত আমি আগুৱাই যাব লাগিব কাৰণ উঠি অহা ষ্টেপটো বৰ্তমান সেই ল'ৰা ছোৱালীবিলাকৰ যিহেতু পৰিৱৰ্তন সদায় চেঞ্জ হৈয়ে যাই আছে এতিয়া দিনত দিন পৰিৱৰ্তন হৈ যাই আছে যেতিয়া নেকি আমি সিহঁতৰ দৰে আছিলোঁ আমি ইমানখিনি নাজানিছিলোঁ কিন্তু এতিয়া সিহঁতে বহুতখিনিয়ে জানে বহুতখিনিয়ে তাৰমানে কনচেপ্ট মাইণ্ড আছে সকলো কথাই বুজি পায় গতিকে সিহঁতক মই মাত্ৰ 150 টকাৰ বস্তু আনি দিছোঁ সেই 150 টকাৰ বস্তুতে সিহঁতে বহুত হেপী কিন্তু মোৰ আত্মাত দুখ লাগিছে বেলেগৰ দৰে মই ঘৰত ৰমঝম জিলিক মিলিক লাইট লগাব পৰা নাই একো পৰা নাই এটা কলগাছ আনিছোঁ এনেকুৱা কাৰণে মাত্ৰ 150 টকা খৰচা হৈছে তো গাইজ ক'ব গ'লে বহুতখিনি কথা আৰু নক'ব গ'লে একোৱে নাই গতিকে আপোনালোকক জনাওঁতেও কিছুমান কথা দৰকাৰ যাতে সকলোৱে মটিভেট পায় তো আজিৰ ভিডিঅ'টো ইমানতে জয় আই অসম যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক আৰু ছাবস্ক্ৰাইবটো কৰি দিব আৰু লগতে যোৱা যিহেতু গুচি গ'ল হেপী দীপাৱলী সকলোলৈ আজিও মই কৈছোঁ বাই বাই নেক্সট দীপাৱলীত আপোনালোক সকলোকে আৰু পুনৰ এটা ভিডিঅ'ত লগ পাম বুলি আশা থাকিল বাই বাই গাইজ